নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' ৰচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ 7 ফেব্ৰুৱাৰীৰ দিনটো কোনকেইটা ৰাশিৰ কাৰণে ভাগ্যৰ ৰূপে পৰিগণিত হৈছে আৰু তেওঁৰ লগত ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় জড়িত হৈ থাকিবলৈ আপোনালোকৰ সুবিধা হ'ব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, 7 ফেব্ৰুৱাৰীৰ দিনটোত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উজ্বলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব, জীৱনত আশানুৰূপ ফল লাভ কৰিব, শাৰীৰিক আৰু মানসিকভাৱে ষ্ট্ৰং হৈ থাকিব পাৰিব, ঘৰ সংসাৰত সুখ শান্তিৰ ভাগ্য থাকিব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, দাম্পত্য জীৱন সুখৰ হ'ব, প্ৰেম প্ৰণয়ত থকা সকলোৰে শুভ হ'ব, সদস্যবোৰৰ মাজত পৰিয়ালত মিলা প্ৰীতি ভাৱ আগতকৈ বৃদ্ধি হ'ব, পৰিয়ালত যথেষ্ট সুখ আহিব, আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়, চাকৰি ব্যৱসায় উন্নত হ'ব, হাতলৈ ধন আহিব, আৰ্থিক অৱস্থা উন্নত হ'ব, পঢ়া শুনাৰ দিশতো উন্নতি হোৱা দেখা যায়, কেৰিয়াৰ শিক্ষা দীক্ষা সকলোতে উন্নতি হ'ব, চাবলৈ গ'লে এওঁলোকে দশ দিশে উন্নতি লাভ কৰিব। এই বিশেষভাৱে ভাগ্য উজ্বলি উঠা ৰাশিকেইটা হৈছে মেষ, কৰ্কট, সিংহ, কন্যা, তুলা আৰু কুম্ভ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটাৰ ভাগ্য খুলিব গৈছে 7 ফেব্ৰুৱাৰীত বিশেষভাৱে, আৰু এওঁলোকে ভাগ্যৰ ৰূপে পৰিগণিত হ'ব। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিল আৰু কথাখিনি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰিবই, লগতে ছাবস্ক্ৰাইব কৰি দিব সদায় এনে ধৰণৰ ভিডিঅ' আমাৰ চেনেলত পোনপ্ৰথমে পাবলৈ তথা এষ্ট্ৰলজি নতুন কথা জানিবলৈ আৰু আমাৰ চেনেলটোৱে জড়িত হ'বলৈ। আজিলৈ আহিছোঁ।